কোৱাৰেণ্টাইন হ'বলৈ ভয় নাখাব, কোৱাৰেণ্টাইনৰ ভয়ত ৰেলৰ পৰা পলাই নাযাব। এই মন্তব্য হুজাইত কোৱাৰেণ্টাইনত থকা বহিৰাজ্যৰ পৰা অহা লোকৰ। চাফ চিকুণ আৰু বৃক্ষ ৰোপণেৰে কোৱাৰেণ্টাইনত থকা লোকৰ প্ৰশংসনীয় পদক্ষেপ। উন্নত মানৰ সহায় সহযোগিতা লাভ কৰি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিলে বহিৰাজ্যৰ পৰা অহা লোকসকলে। হয়, যি সময়ত চৰকাৰে বিভিন্ন স্কুল কলেজ বা অন্যান্য স্থানত কোৱাৰেণ্টাইন কৰি ৰখা একাংশ লোকে নানা উদ্ভণ্ডালি কৰা বাতৰিয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, সেই সময়তে হুজাইৰ নীলবাগানৰ মেথিগাঁও মাদ্ৰাছাত কোৱাৰেণ্টাইনত থকা লোকসকলে আজি গ্ৰহণ কৰিলে এক অভিনৱ পদক্ষেপ। কোৱাৰেণ্টাইন কেন্দ্ৰটোত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে থকা লোকসকলে আজি কোৱাৰেণ্টাইন কেন্দ্ৰৰ চৌদিশ চাফ চিকুণ কৰাৰ লগতে বৃক্ষৰোপণ কৰি মহানতাৰ পৰিচয় দিয়ে। ইফালে অসম চৰকাৰে কোৱাৰেণ্টাইনত থকা লোকসকলক উন্নত মানৰ খাদ্য প্ৰদান কৰাৰ লগতে বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে লোকসকলে। কোৱাৰেণ্টাইনত থকা লোকসকলে বহিৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইনৰ বাবে ভয় নাখাবলৈ আহ্বান জনায়। লগতে কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত উন্নত খাদ্য সামগ্ৰীৰ লগতে বিভিন্ন সুবিধাসমূহৰ কথা উল্লেখ কৰি কোৱাৰেণ্টাইনৰ ভয়ত ৰেলৰ চেইন টানি পলায়ন নকৰিবলৈ আহ্বান জনায় বহিৰাজ্যৰ পৰা অহা এইসকল লোকে। আমি কোৱাৰেণ্টাইন চেণ্টাৰ ইয়াত কাম কৰি আছোঁ, গোটেই মানুহ 125 জন আছে ইয়াত। হ'লেও মানে বেলেগ বেলেগ জেগাত দেখা গৈছে যে একদম মানে লেতেৰা হৈ আছে, কিছুমান মানুহে মানে কাম কাজ নকৰে। আমি এইটো ভাবিছোঁ যাতে ইয়াতে মানুহ যিমানে আহিব আমাৰ পিছত চাফ চুতৰা যদি আমি ৰাখি যাওঁ, বেলেগ মানুহে চাফ চুতৰা ৰাখিব। সেইটো কাৰণে মানে সকলো মানুহক আমি অনুৰোধ কৰি আছোঁ য'তে তাকে কোৱাৰেণ্টাইন চেণ্টাৰত চাফ চাফাই কৰি ৰাখিব। কোৱাৰেণ্টাইন চেণ্টাৰত কি হ'ব কি না মানুহে বাহিৰৰ পৰা আহিবলৈ মানে ভয় খাই আছে। সেইটো কাৰণে মানে আমি অনুৰোধ কৰিছোঁ, একো নহয়, আমি ইয়াত আহিছোঁ, আমাক ডক্টৰে দেখি গৈছে, আমাৰ ৰিপৰ্ট আহিলে আমাক এৰি দিব, আমি গুচি যাম ঘৰলৈ। সেইটো কাৰণে কোনোবাই ভয় কৰিব নালাগে, য'তে তাকে আহিবলৈ মন লাগিছে নিজৰ গাঁৱত আহি যাওক, কোনো চিন্তা নাই, সেইটো বিলকুল চিন্তা কৰিবই নালাগে। ইয়াত একদম আমাৰ ঘৰৰ পৰা আৰু আৰামত থাকি আছোঁ আমি। ইফালে কোৱাৰেণ্টাইনত থকা লোকসকলে বৃক্ষৰোপণ তথা চাফ চিকুণ কৰাৰ এই পদক্ষেপৰ শলাগ লয় স্থানীয় ৰাইজে। কোৱাৰেণ্টাইন চেণ্টাৰ আমাৰ মেথিগাঁও দাৰুল উলুম মেথিগাঁও মাদ্ৰাছাত মই আজি 15-20 দিনৰ পৰা যিবিলাক এটা টীম গৈছে আৰু নেক্সট টীমটো আহিছে, টীমটো এনেকুৱা ধুনীয়া পৰিৱেশৰ মাজত আছে। সিহঁতে যেনেকুৱা কাম কাজ কৰি আছে, গোটেই পৰিষ্কাৰ কৰিছে, পৰিচ্ছন্নতা ৰাখিছে, সিহঁতৰ স্বাস্থ্যৰ কাৰণে সিহঁতে বহুত সমাজৰ কাৰণে বহুত উন্নত ধৰণৰ কাম কৰি আছে। আজি ৰাতিপুৱাৰ পৰা সিহঁতে চফাই কামত লাগিছে, গোটেই ঘৰ দৰ্জা মছজিদ চব চফা কৰি সিহঁতে খুব ধুনীয়াকৈ ৰাখিছে। কোৱাৰেণ্টাইন চেণ্টাৰ আজি 2টা বেজ চলিছে, এটা বেজ গৈছে আৰু এটা বেজ আহিছে। এইটো বেজে আপোনাৰ ইমান ধুনীয়াকৈ চলি আছে। অসম চৰকাৰে যি হেৰি কৰিছে সিহঁতৰ কাৰণে থকা খোৱা খুব ধুনীয়াকৈ চলি আছে। আৰু সিহঁতে আমাৰ মাদ্ৰাছাখন চাফ চাফাই আৰু গছপুলিও ৰোপণ কৰি আছে। মেথিগাঁও মাদ্ৰাছাত আগতে এটা কোৱাৰেণ্টাইন চেণ্টাৰৰ মানুহবিলাক গুচি গৈছে, বৰ ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিছে। আৰু এইবেলি যিকেইটা মানুহ আহিছে, মানুহবিলাকে কাম কাজ চলাই আছে বা খোৱা বোৱাত কোনো অসুবিধা পোৱা নাই। আমাৰ বিটিপিৰ মানুহবিলাকে বা গাঁওবুঢ়াই কৰ্মৰত অৱস্থাত সিহঁতক শান্তিত পাইছে। আৰু অসম চৰকাৰে সিহঁতক যিটো সহায় সহযোগিতা কৰিছে তাৰ বাবে আমি ধন্যবাদ কামনা কৰিছোঁ। নীলবাগানৰ পৰা কফিলুদ্দিন বৰভূঞাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, ডবকা লাইভ।